নমস্কাৰ পোনপ্ৰথমে হিৰক জ্যোতি আছাম ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতীয় সংবিধানৰ ৩২৪ ১ নং অনুচ্ছেদ অনুসৰি ১৯৫০ চনৰ ২৫ জানুৱাৰী তাৰিখে এক স্বাধীন আৰু নিৰপেক্ষ নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল। সুকুমাৰ সেন আছিল প্ৰথমজন মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু বৰ্তমান সময়ৰ মুখ্য নিৰ্বাচনী আয়ুক্তজন হ'ল ৰাজীৱ কুমাৰ। এতিয়া নিৰ্বাচন আয়োগৰ ক্ষমতা আৰু কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰিব ওলাইছোঁ। নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহৰ প্ৰতীক নিৰ্ধাৰণ কৰে। যদি কোনো দলৰ বিভাজন ঘটি দুটা দলৰ সৃষ্টি হয়, তেনে ক্ষেত্ৰত কোনটো দলে দলীয় প্ৰতীক ব্যৱহাৰ কৰিব সেইটো আয়োগে নিৰ্ধাৰণ কৰে। লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলৰো আয়োগে প্ৰতীক নিৰ্ধাৰণ কৰে। নিৰ্বাচন আয়োগে কেন্দ্ৰীয় বিধানমণ্ডল, ৰাজ্যিক বিধানমণ্ডল, ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ লগত জড়িত সকলোবোৰ কাম-কাজ পৰিচালনা কৰে। কোনটো দলক সৰ্বভাৰতীয় আৰু কোনটো দলক আঞ্চলিক দল হিচাপে বিবেচিত কৰা হ'ব সেইটো নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰে। নিৰ্বাচন শৃংখলাবদ্ধভাৱে পৰিচালনাৰ বাবে ৰাজনৈতিক দল, দলীয় প্ৰাৰ্থী, চৰকাৰী কৰ্মচাৰী আৰু ভোটাৰসকলৰ বাবে নিৰ্বাচন আয়োগে আচৰণ বিধি প্ৰস্তুত কৰিব পাৰে। নিৰ্বাচনৰ বিষয়ত কোনো ধৰণৰ বিৰোধৰ সৃষ্টি হ'লে তেনে বিৰোধৰ তদন্ত কৰাৰ বাবে আয়োগে তদন্ত কমিটি গঠন কৰিব পাৰে। নিৰ্বাচন আয়োগে কোনো নিৰ্বাচন কেন্দ্ৰৰ ভোট গণনা বন্ধ কৰিব পাৰে। সেইদৰে ফলাফলৰ ঘোষণাও স্থগিত ৰাখিব পাৰে।